তো এটা ভাল খবৰ আছে আমাৰ সকলোলৈ যিসকল আমাৰ অসমৰ বা আমাৰ ইণ্ডিয়াৰ ইউটিউবাৰ আছে সকলোখিনিৰ কাৰণে এটা সুখবৰ আছে যে সুখবৰটো হৈছে যে যোৱা কেইদিনমান আগত আমাৰ মাই স্মাৰ্ট ছাপোৰ্ট ধৰ্মেন্দ্ৰ ছাৰ আৰু IAS শিখতে সৌৰভজিৎ ছাৰে এটা ভিডিঅ' বনাইছে তেখেতসকলে ভিডিঅ' এটা বনাই দিছে সেই ভিডিঅ'টোত কৈছে যে 30 জুনৰ আগত আমাৰ যিবিলাক পেণ্ডিং চেনেল আছিল পেণ্ডিং ৰিকুৱাৰমেণ্ট কমপ্লিট কৰা চেনেল আছিল 4000 আৱাৰ্ছ ৱাচ টাইম এণ্ড 1K ছাবস্ক্ৰাইবাৰ তেখেতসকলৰ চেনেলবোৰ ইউটিউবে ৰিভিউ কৰিব 30 জুনৰ আগত আৰু তাৰ এটা কথা আছে কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ অলৰেডি খবৰটো বহুতে গম পাইছে তো আমাৰ এটা দায়িত্ব যে এনেকুৱা এটা খবৰ আমি সকলো ইউটিউবাৰৰ লগত শ্বেয়াৰ কৰাটো আমাৰ এটা দায়িত্ব যাতে সকলোৱে মটিভেট হয় আৰু কাম কৰাৰ কাৰণে আগ্ৰহী হৈ থাকে তো আমিও তেনেদৰে ভিডিঅ' বনাব ট্ৰাই কৰিছোঁ তো আমাৰ কথা কোৱাৰ মেইন বেছটো বা এই নিউজটোৰ মেইন বেছটো হৈছে আমাৰ ধৰ্মেন্দ্ৰ ছাৰৰ মাই স্মাৰ্ট ছাপোৰ্টৰ ভিডিঅ'টো আৰু সৌৰভজিৎ ছাৰৰ IAS শিখতে চেনেলটোৰ পৰা আমি বেছ কৰি কথাটো ক'বলৈ ট্ৰাই কৰিছোঁ যে 30 জুনৰ আগত আমাৰ সকলোবোৰ চেনেলে মনিটাইজ হ'ব যিবিলাক চেনেল পেণ্ডিঙত আছে ইউটিউবে ৰিভিউৰ কাৰণে চলি গৈছে সেইবিলাক চেনেল মনিটাইজ হ'ব তাত কোনো ডাউট নাই কাৰণ মাই স্মাৰ্ট ছাপোৰ্ট আৰু ধৰ্মেন্দ্ৰ ছাৰে কিবা এটা কথা কোৱাৰ আগত বহুত চালি জাৰি চাই ভিডিঅ'বোৰ বনায় তেখেতসকলে আৰু ইউটিউবৰ ভাল মানুহৰ লগত তেখেতসকলৰ টাচ আছে তো তেখেতসকলে এইবিলাক নিউজ গম পাই থাকে সিক্ৰেট নিউজবিলাক ইউটিউবৰ তো আমি আশা কৰিব পাৰোঁ 30 জুনৰ আগত আমাৰ সকলোৰে মনিটাইজ অন হ'ব আৰু এটা কথা আছে বুলি মই কিয় কৈছোঁ অলপ আগতে মই কৈছোঁ যে এটা কথা আছে কথাটো হৈছে যে যিবিলাক চেনেলৰ আপোনাৰ ৱাচ টাইম এণ্ড ভিউজ এণ্ড ছাবস্ক্ৰাইবাৰ বেছি আছে সেইবিলাক চেনেলৰ প্ৰথমতে মনিটাইজেশ্যনটো অন কৰি দিয়া হ'ব ইউটিউবৰ পৰা কিয়নো এটা ডিচেণ্ডিং অৰ্ডাৰত তেখেতসকলে মনিটাইজবোৰ কৰি থাকিব IAS শিখতে সৌৰভজিৎ ছাৰে কোৱা মতে তেখেতৰ তাত বহুত মেইল পোৱা বুলি কৈছে যে দুদিনমান আগত 40,000 ৱাচ টাইমৰ চেনেল মনিটাইজ হৈছে আৰু তাৰে কেইদিনমান পিছত তেখেতক মেছেজ কৰিছে যে 20K আৱাৰ্ছ ৱাচ টাইম বা 25K আৱাৰ্ছ ৱাচ টাইমৰ তাৰমানে 40ৰ ডাউনৰ চেনেলবোৰ একদিন পিছত মনিটাইজেশ্যন হৈ গৈছে তো আমি আশা কৰিব পাৰোঁ আমাৰবোৰো হৈ যাব আমাৰো আপোনাৰ হৈ গ'ল আমাৰো মনিটাইজেশ্যন আমি ৱাচ টাইম আমি কমপ্লিট কৰিলোঁ 4000তকৈ আমাৰ বহুত হৈ গ'ল তো আমাৰো এটা সম্ভাৱনা আছে আমাৰ অসমৰ পৰা বহুকেইটা চেনেল আমাৰ মনিটাইজেশ্যনত পৰিব আৰু সকলোৰে মনিটাইজ একেলগে অন হ'লে ভাল লাগিব অসমৰ পৰা আমাৰ কেইটামান চেনেল আছে অধিক ছাবস্ক্ৰাইবাৰ থকা বা অধিক ৱাচ টাইম কমপ্লিট কৰা চেনেল কেইটা আছে তো তেখেতসকলৰ চেনেলবোৰ সোনকালে মনিটাইজ হ'ব আমাতকৈ আৰু আমাৰবোৰ কেইদিনমান পিছত হ'ব তো আমি আশা কৰিব পাৰোঁ 30 জুনৰ আগত সকলোৰে মনিটাইজ হওক আৰু ইউটিউবত ভালদৰে কাম কৰি যোৱাৰ কাৰণে প্ৰেৰণা পাওক তাকে মই আশা কৰিলোঁ তো আজিৰ ভিডিঅ'ত এইটো এটা নিউজ আছিল গুড নিউজ এইটো আমি গুড নিউজ বুলিয়ে কৈছোঁ ইউটিউবত কাৰণ কি ইউটিউবে 6 মাহ ধৰি এনেকুৱা কৰি তেখেতসকলে মনিটাইজ অন কৰিম বুলি কৰা নাই এবাৰ দিছে এপ্ৰিলত হ'ব তাৰপিছত জুনত হ'ব তাৰপিছত মে'ত হ'ব এনেকৈ নেক্সট মাহ তেখেতসকলে আগুৱাই লৈ গৈ আছে তো আমাৰ বহুত ইউটিউবাৰে ডিমটিভেটেড হৈ আছে ইয়াৰ কাৰণে কাম কৰিবৰ তেখেতসকলৰ ইচ্ছা নোহোৱা হৈ গৈছে যিসকলে পেশ্যন আৰু হেবিট হিচাপে কামটো কৰি আছে চ' তেখেতসকলে এটা কণ্টিনিউটি বজাই ৰাখি আছে তো আমিও সেইদৰে কাম কৰি আছোঁ তো সকলোৱে নিশ্চিত থাকক 30 জুনৰ আগত সকলোৰে চেনেলটো মনিটাইজ হৈ যাব তাত কোনো টেনশ্যন ল'বলগীয়া নাই এটা বৰ গুড নিউজ এ ভেৰি গুড নিউজ ফৰ আৱাৰ আছামিজ ইউটিউব ক্ৰিয়েটৰ তো থেংক ইউ ভেৰি মাছ আজিৰ এইখিনিয়ে আছিল ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ বাই বাই